হেল্ল' বন্ধুসকল, মোৰ এনডি আছাম চেনেললৈ সকলোকে আদৰণি জনাইছোঁ। আজি মই গৈ আছোঁ জালাহলৈ। তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ, আপোনালোকে শেষলৈকে চাব। আপোনালোকক মই এটি খানা লৈও যাম, সেই খানাৰ আয়োজনটো কি কাৰণে সেইটো আপোনালোকক জনাই আছোঁ। আপোনালোকে ভিডিঅ'টো চাই যাওক। ধুনীয়া গাঁৱলীয়া পৰিৱেশ, পথাৰৰ মাজেৰে এইটো ৰাস্তা গৈছে। তো দুয়োফালে পথাৰ আছে, ধুনীয়া সেউজীয়া পৰিৱেশৰ মাজেৰে গৈ আছোঁ। চাইকেলেৰে গৈ আছোঁ। চাইকেল চলোৱাটো স্বাস্থ্যৰ কাৰণে বহুত ভাল। তো মই বেছিভাগ চাইকেলেৰে ব্লগবিলাক বনাওঁ। তো আপোনালোকে চাওক কি ধুনীয়া পৰিৱেশ। এইফালে বাঁহ গছো আছে, এখন গাড়ী যে আছে, কৰোণাৰ কাৰণে বাৰু বেছি গাড়ী অহা যোৱাৰ কাৰণে মানুহো অহা যোৱা কৰা নাই। বৰ্তমান কৰোণা পৰিস্থিতি অকণমান বেয়া চলি আছেতো, সেইকাৰণে হ'লেও আগতকৈ লাহে লাহে ভাল হৈ আহিছে আৰু। এতিয়া আপোনালোকেও ছেফ হৈ থাকক, কৰোণা ভেকচিন ল'ব। কৰোণা ভেকচিন ময়ো ল'লোঁ, ফাৰ্ষ্ট ড'জ ল'লোঁ, ছেকেণ্ড ড'জটো ল'ব আছে আৰু। বৰ্তমানে চাৰিআলি পাৰ হ'লোঁ, চাৰিআলি চব পাৰ হ'লোঁ। এতিয়া লাহে লাহে জালাখন চব পাবলৈ বেছি টাইম নাই আৰু। চাই যাওক আপোনালোকে, ধুনীয়া পৰিৱেশ। এইখন লিটিল ফ্লাৱাৰ স্কুল জাগা, সুন্দৰ পৰিৱেশ একদম। এইটো ল'ৰা ছোৱালী নিবলৈ আহিলে জিৰণি চৰা হৈ গৈছে। লিটিল ফ্লাৱাৰত পঢ়া কোনোবা যদি ষ্টুডেণ্টে মোৰ ভিডিঅ' চাই আছে, তলত কমেণ্ট কৰি জনাবচোন। এতিয়া লাহে লাহে আহি আমি জালাহৰ বজাৰ বহে ডাঙৰকৈ, শনিবাৰ আৰু বুধবাৰে। তো সেইঠাই আহি পালোঁ। আপোনালোকে চাওক, ইয়াতে দুখন বাছ থিয় কৰি থৈ দিছে লকডাউনৰ কাৰণে। এই ঘৰ মানুহৰে হয়। এইফালে গ'লে জালা মেডিকেল পায়, মেডিকেল আছে আৰু অনন্ত একাডেমি আছে, স্কুল আছে 2-3খনমান। এয়া আমি আহি পালোঁ জালাহৰ বজাৰ। তো আপোনালোকে চাওক, জালাহৰ বজাৰ বৰ্তমানটো বন্ধই হৈ আছে। আজিতো বন্ধ হৈ আছে, এইকেইদিন পূৰা কৰোণাৰ কাৰণে বন্ধ ৰাখিছে। আৰু ইয়াতে ৰাসো হয় বজাৰতে। আহিব ৰাসৰ সময়ত, ৰাস চাব আহিব পাৰিব ইয়াত। আৰু বজাৰ বুধবাৰ আৰু শনিবাৰে বহে, বজাৰ কৰিবলৈ আহিব। তো আমি আহি জালাহৰ মেইন চ'ক, টাউন চ'ক আহি পালোঁ। তো ইয়াতে মোৰ বন্ধু বান্ধৱীসকলে বজাৰ কৰি আছে, তালৈকে যাম এতিয়া বজাৰলৈ। তাত লগ পাম গোটেইবিলাকক। বলক আমি আগলৈ যাওঁ। আজি খানাৰ আয়োজন চলিছে, আপোনালোকক অলপ জনাইছোঁ যে খানাৰ আয়োজন চলিছে। ভৱিষ্যতে আপোনালোকক দেখুৱাই আছোঁ। ইয়াতে আমাৰ ৰান্ধনী আমাৰ জুই কৰি আছে। এইফালে আছে তৃষ্ণা বহি আছে ইয়াতে, এইটো এইফালে বিক্ৰম আছে, বিক্ৰম এইফালে ভাই আছে। এইফালে পাচলি কাটি আছে সকলোৱে। এইফালে লিপষ্টিক দিয়াত আৰম্ভ, অলপ মেকআপ কৰি আছে। লিপষ্টিক দিয়াত ব্যস্ত। পানী নামাৰবি, यहाँ पर पानी मार रही है मेरे सामने, ये देखो।
ঠাণ্ডা আমি আনি থৈ দিছোঁ অলপ খাব লাগিব গৰমৰ কথা স্প্ৰাইট সকলোৱে ব্যস্ত কামত মই আছোঁ ব্লগ বনাই বাকী একেবাৰে ৰান্ধনি বিক্ৰম কিবা কবি মচুৰ একেলগে আলু ভাজি আছে তিয়হ আছে লেচেৰা আছে তেলটো এটা বটল দিয়ে খুৰিমা তেলটো বাকি ল'বা গৰমত বেছি আছে নিতুলে লিপষ্টিক দি আছে